এতিয়া পবিত্ৰ ভাদৰ মাহ চলি আছে আৰু এই পবিত্ৰ ভাদৰ মাহতে আমি আহি পালোহি আঠখিলীয়া গেটৰ সন্মুখত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল টুনুছ ব্লগছ। আমি এতিয়া আহি পাইছোঁ আঠখিলীয়া নামঘৰ। এয়া আমাৰ দীপন। হেল্ল' গাইজ, এয়া বাবাটি চুৰিয়া পিন্ধা চুৰিয়া পিন্ধি আছে তেওঁলোকে। এই আঠখিলীয়া নামঘৰ গেটৰ পইলেদি সোমাই যাবলৈ লৈছোঁ আমি এতিয়া। আমি আহিছোঁ এইফালে প্ৰসাদ লৈ আহিলে। হাত ভৰি ধুবৰ কাৰণে এইখিনি জেগাত ৰাখি দিয়া হৈছে নামঘৰ। এয়া আমি নামঘৰ ভিতৰত আহি পাইছোঁ চাকি জ্বলাবলৈ। এয়া দীপন, এইফালে চাকি জ্বলোৱা হয়। ইয়াত শৰাই বস্তু জমা দিয়া হয়। এয়া কলপাত, শৰাই বস্তু এইখিনিতে জমা লয়। ইয়াত শৰাই বস্তু দিলে আৰু আমি এতিয়া চাকি বন্তি লৈ আহিছোঁ। সকলোৱে চাকি জ্বলাওঁগৈ। প্ৰথমতে চাকি জ্বলাই লওঁ। কলপাত চাকি জ্বলাবৰ কাৰণে কলপাত ইয়াতে দিছে। লৈ লোৱা। চাকি জ্বলাবৰ কাৰণে কলপাত লৈ লোৱা। আমি এতিয়া চাকি জ্বলাওঁগৈ। বলক এইফালে চাকি জ্বলাবলৈ এইফালেদি সোমাব পাৰি, কিন্তু আমি আগেদি সোমাই যাওঁ বলক। আমি এইফালেদি সোমাই যাওঁ। আজি ইমান মানুহ নাই। কালি শংকৰদেৱৰ তিথি আছিলে, কালি বহুত মানুহ হ'লহেঁতেন, কিন্তু মানুহ ধেৰ হ'লে ভাল নালাগে। সেইকাৰণে আজি আমি শংকৰদেৱৰ আজি পিছদিনাখনেই আহিছোঁ। বলক ইয়াতে জ্বলাই লওঁ চাকি। সকলোৱে জ্বলাই আছে ইয়াতে। সেই দেউতাহঁতে জ্বলাবলৈ গৈছে আমাৰ। বোলে আমিও আগলৈ জ্বলাওঁগৈ। বলক গাইছ, আমি ইয়াতে চাকি জ্বলাই আহিলোঁ। এতিয়া এয়া আঠখিলীয়া নামঘৰৰ এয়া কিমান ধুনীয়াকৈ নামঘৰত নাম গাই আছে। নামঘৰৰ ভিতৰলৈ আমি যাবলৈ লৈছোঁ। আপোনাৰ যদি মনটো বেয়া লাগি থাকে বা এতিয়া নামঘৰৰ ভিতৰলৈ আহিব, কিমান ধুনীয়াকৈ নাম গাই আছে, আপোনাৰ মনটোৱে পবিত্ৰ হৈ যাব। নাম গাই আছে। এই আঠখিলীয়া নামঘৰৰ ভিতৰত নাম লৈ আছে। আমি ভিতৰলৈকে যাওঁ। আমি সেৱা কৰি লওঁ এইখিনিতে। সেৱা কৰি লৈ উঠিলোঁ। এই আঠখিলীয়া নামঘৰৰ নামঘৰত এইখিনিতে নাম লৈ আছে কৃষ্ণ প্ৰভু। প্ৰায় চাহকাপ খাই লওঁগৈ ব'লক। নামঘৰত আৰু এইডোখৰ চাহ খোৱা খাবৰ ঘৰ এয়া। ব'লকচোন আমিও যাওঁ। এইফালেদি যাব পাৰি। আৰু আমাৰ দেউতাহঁত এইখিনিতে ফটো মাৰি আছে। বহোঁ আমি। বোলা চাহ খাবা মানে দিবনে নিদিয়ে? দিব। বহোচোন আমি। দিবতো পাৰে আমাক। ব'লা, সকলো চাহ খাই গ'লেই ভণ্টিহঁত। মই এতিয়া বহি ল'লোঁ মেইন মানুহৰ লগত আমাৰ চাহ খাবৰ কাৰণে। এয়া বাইদেউ আহিছে চাহ দিবলৈ। আমাৰ দীপন দাও চাহৰ জুতি ল'বলৈ বাতি ল'লে। সুদা বাতিয়ে দিব। চাহ দিছে আমাক সকলোৱে। লগত কিবা দিব নেকি? দিয়াটো দিব চাগে। চাহৰ লগত কিবা দিব বুলি ৰখি আছিলোঁ, কিন্তু একো নিদিয়ে। হ'ব এতিয়া লাল চাহকে খাওঁ। দীপন, লাল চাহকে খোৱা, একো নিদিয়ে। এওঁ খালেই ৰ'বলৈ সময় নাই এতিয়া। লাল চাহে ক'ব খাব লাগিব। কি কৰিবা? এই দিগন্ত দা হেনো কালিৰ পৰা ডিঙিটো বিষ, আজি নামঘৰলৈ আহি ডিঙি বিষ ভাল হৈ গ'ল। কি কম মজা লাগিছে কৈছোঁ নহয়। ডিঙি বিষ কেনেকুৱা? মহিমা এয়াই আৰু ডিঙি বিষ ভাল হৈ গ'ল। ঠিক হৈ গ'ল। এতিয়া সেইকাৰণে কওঁ নামঘৰলৈ আহিবা, ঘৰত শুই নাথাকিবা তোমালোক। এতিয়া প্ৰসাদ দিছে যে একদম পূৰা ভিৰ হৈ যাব এতিয়া। আমি এতিয়া প্ৰসাদ লৈ লওঁ। এই আঠখিলীয়া নামঘৰ ভিতৰখন দৃশ্য। এই শৰাই দিয়া প্ৰসাদ নিবলৈ আহিছোঁ এইফালেদি। নামঘৰত আহি প্ৰসাদ লৈ যাবই লাগে।
আৰু অথনি মানুহে নাই যেতিয়া মানে শৰাই বস্তু দিবলৈ আহিছোঁ এতিয়া চাওক এইফালৰ পৰা এইফালে মানুহ চাওক ভিৰ কিমান ভিৰ একদম পৰুৱা লাইনৰ নিচিনা আৰু ইমান দেৰি লাইন পতাৰ পিছত প্ৰসাদ ফাইনেলি পালোগৈ আৰু ইফালে বহিছে বুলি পুলিচজনীক ক'লোঁ ইফালে ভিডিঅ' ডিলিট কৰি দিবলৈহে ক'লে আঠখিলীয়া নামঘৰৰ শৰাইভাগ কিন্তু ক'ব লাগিব দেই ইমান ডাঙৰ বহুত ডাঙৰ ধুনীয়া লাগিছে সঁচা ধুনীয়া লাগিছে আৰু তোমাৰ ইয়াৰ নামঘৰলৈ আহি অনুভৱটো কেনেকুৱা হৈছে মানে অনুভৱ মানে একেবাৰে মানে বেয়া অনুভৱটো অহা নাই একচুৱেলি মানে ভাল আৰু বহুত ভাল নিজৰ মনটো পাতল লাগিছে এতিয়া পাতল লাগিছে ফূৰ্তি অকণমান কিবা এয়া ভণ্টিকেইজনীয়ে ফটো মাৰি আছে চোৱা এয়া এইফালে ককাই কিমান ধুনীয়াকৈ ভিডিঅ' বনাই আছে ব্লগ বনাই আছে চাওক আৰু এই আঠখিলীয়া নামঘৰৰ পুখুৰী সেয়া শ্ৰীকৃষ্ণ ভগৱান কালীয়া নাগৰ ওপৰত উঠি থকা মূৰ্তি আৰু পুখুৰীটো গোটেই সেউজীয়া হৈ আছে শেলাই আৰু ইয়াত কাছৰ সেয়া ইয়াত কাছৰ জীয়াই থোৱা আছে শেলাই কাৰণে বিশেষকৈ কাছৰটো ধৰিব পৰা নাই দেখিছানে তুমি কাছৰ দেখিছোঁ অকণমানকৈ পিঠি কোনটো এয়া মোক সেইটো অঁ এইফালে কিছুমানে বিস্কুট দিলে সেইটো কাছ এটা এইটো পুৰুষৰ প্ৰস্ৰাৱ কৰা ঘৰ আঠখিলীয়া নামঘৰ বাহিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাম বলক এয়া নামঘৰৰ ছাইডৰ দোকানবিলাক এইবিলাক মানে পূজা দোকানৰ নিচিনাকৈ হৈছে হোটেল আমি এতিয়া সকলোৱে খুচুক ফুচকা খাই লওঁ বলক ফুচকা খাবা নে কি ফুচকা ফুচকা খাব লাগিব ন এয়া গোটেই লাইন ফুচকা খোৱা সকলোৱেনো খাব ফুচকা আমি খোৱা সময়ত ভিডিঅ' নবনাওঁ মানে খাই লওঁ তাৰপিছত ভিডিঅ' বনাম আকাশ দাই হেনো কিবা এটা লৈ হেনো আকাশ দা কি ল'বা মই তোমাৰ বেকলেছডাল ল'ম বেকলেছডাল ল'বা ন লোৱা দোকানবিলাকে আমাক লুটিব কি কৰিব লুটিব 5 টকীয়া বস্তু 10 টকা কি কিনিবা আৰু মাতি আনিব আহা লৈ যোৱা কিন্তু আমি নাযাওঁ আমাক যদি বস্তুটো তোমালোকে দাম ইমান লোৱা আমি কেনেকৈ ল'ম হয় নাই তোমালোকে কমাই দিয়া গোটেই পূজা বস্তু মানে খেলা বস্তু খাৰুমণি আমাৰ খাৰুমণি আমি কি কৰিম আমাৰ ছোৱালীও আমাৰ গাৰ্লফ্ৰেণ্ডো নাই যিহেতু মোক কালবা আপোনাৰ যদি মন চন বেয়া লাগিছে এতিয়া নামঘৰলৈ আহিব আপোনাৰ মনটো ভাল লাগি যাব আৰু এতিয়া আমি ভাল লাগিলে আঠখিলীয়া নামঘৰত থাকি হয় নাই কোৱা যেতিয়া নামঘৰলৈ অহা যায় মনটো ভাল হৈ যায় মনটো ভাল লাগিছে সেইকাৰণে নামঘৰলৈ আহিব সদায় বিশেষকৈ ভাদ মাহত আহি কিবা এটা ভাল লাগে নামঘৰলৈ আৰু বিশেষকৈ আঠখিলীয়া নামঘৰ বুলিয়ে নহয় নিজৰ ঘৰৰ ওচৰৰ নামঘৰলৈও যাব লাগে ব'লক ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ জয় হৰি বোলা জয় ৰাম বোলা জেগা এখন পালে হৈ গ'ল